কি খবৰ সকলে ভালনে এতিয়া লগ পাইছো সন্ধিয়া সময় আসলতে ভিডিও এটা কৰি থৈছিলো ভিডিওটো হয় কিহৰ ওপৰত নকওঁ কিন্তু থাম্বনেল দেখিটো গম পালেই চাগে হয় বিয়াৰ ওপৰত ভাইটিজনে বিয়া পাতিলে তাকে ভিডিও এটা কৰি থৈছিলো ভিডিওটো আগবঢ়াই দিছোঁ আপোনালোকলৈ বুলি আশা ৰাখিলোঁ সকলোৱে চাব আৰু মৰম দিব আগলৈ মৰম দিব আৰু মোৰ যোনকেইটা ভিডিও আপলোড কৰিলোঁ সেইকেইটাও চাব সকলোৱে যোনসকলে নাই চোৱা আৰু যোনসকলে চাইছে তেওঁলোকলৈ বহুত বহুত ধন্যবাদ আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই যিদৰে সঁহাৰি জনায় সঁচাকৈ মই বহুত ভাল লাগে মোৰ আৰু মই নতুন নতুন ভিডিঅ' বনাবলৈ বহুত উৎসাহিত হৈ যাওঁ আপোনালোকৰ কমেণ্টছবিলাক পাই চ' সেইকাৰণে ভাবিছোঁ ভিডিঅ'টো আগবঢ়াই দিওঁ আপোনালোকলৈ বুলি কেনে লাগিল জনাব নাপাহৰিব তেনেহ'লে চাই লওক ব্লগ এটা কথা কৈ থৈ দিওঁ আজি যোনটো ভিডিঅ' মই আপোনালোকলৈ আগবঢ়াই দিম সেইটো ভিডিঅ' আচলতে মই কৰা নাই মই কৰিছোঁ কিছুমান কিন্তু আজি এগৰাকী নতুন আলহী আপোনালোকৰ লগত চিনাকি কৰাই দিম তাই মই আচলতে ব্যস্ত হৈ থকাৰ কাৰণে তাই ভিডিঅ' কৰি দিছে সেইকাৰণে তাইৰ নাম হৈছে জিজ্ঞাসা থেংক ইউ জিজ্ঞাসা তুমি ইমান ধুনীয়াকৈ ভিডিঅ' কৰি দিয়াৰ কাৰণে আজি আপোনালোকেও তাইৰ লগত চিনাকি হওক আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ এনজয় কৰক তেনেহ'লে চাই থাকক ভিডিঅ'টো So itu Bo channel hoy welcome back to my channel to আজি আমাৰ ঘৰত যে দাদাৰ মানে বৌ আহিব সেই কাৰণে মানে হেৰিহেতি আয়োজন কৰি আছে মই বৌহঁতক দেখাওঁ বলক আৰু এইফালে আমি যুজা কৰি আছোঁ এইফালে হাঁহ দুটা আনি থৈছে হাঁহ দুটা মাৰিব আৰু এইজনী মই কিবা কিবি কামত লাগি আছোঁ আৰু সহায় কৰি দিছোঁ যিহেতুকে এইফালে ভণ্টি বাচন দিয়াইছে ভাত বনাবৰ কাৰণে এইফালে পানী উতলি গৈছে হাঁহ থৈ দিছে মাৰিব এতিয়া এইফালে ভণ্টি ভাই কৈ দিয়া আন্ধাৰ আন্ধাৰ আহিছে ন যাৰ চেনেল হয় তাই কৈ দিয়ক আকৌ কিবা এটা চেনেল হয় আপুনি কিবা এটা কৈ দিয়ক ফূৰ্তি লাগিছে আৰু এতিয়া আমি বোৱাৰী এজনী পাব ন তাৰপাছত আহি গ'লোঁ এতিয়া ইয়াতে আহি পাবহি এফালে মানুহ আহিছে আৰু কোনোবা কোনোবি লাহে লাহে ৰখি আছিলোঁ মই যে অকণমান ৰখি থাকোঁ বৌহেতি পেলাই কাম লাগি আছে সেইকাৰণে মই কি কৰোঁ বৌ চেনেলটোকে মই কৰি আছোঁ এতিয়া ভিডিঅ' যিহেতুকে বৌহে চেনেল মোৰ নহয় তো সেইকাৰণে ভিডিঅ' কৰিছোঁ এয়া মোৰ মাহীৰ ছোৱালী কিঞ্জল তাইৰ নাম হৈছে নামটো কৈ দিয়া ভালকৈ তাইৰ নামটো হৈছে কিঞ্জল আৰু উপাধিটো হৈছে গগৈ আৰু মোৰ নাম হৈছে জিজ্ঞাসা গগৈ আপোনালোকক কৈ দিছোঁ দেই আৰু যাৰ চেনেল হয় এহাকো অকণমান দেখাই দিব লাগিব মাজে মাজে আজি মোৰ হৈ বেটিয়ে ভিডিঅ' কৰিব আপোনালোকে চাব ধুনীয়াকৈ তাই ভিডিঅ' কৰিব তাই চাব আপোনালোকে চাব দেই ভালকৈ আৰু এইফালে আমি চব্জি কটাত লাগি গৈছোঁ আৰু ৰাতি বহুত 10 বাজি পাৰ হৈ গ'ল বৰ্তমান আৰু চবেই নিজৰ ঘৰৰ পৰা কথাটো শুনি পেলাই গুচি আহিলে আমিও উঠি আহিলোঁ আৰু এতিয়া পটাপট যুজা কৰিছোঁ এইফালে আকৌ মাৰিছে হাঁহ দুটা চফা কৰি আছে তাৰপাছত বনাম খাম আৰু আজি বিয়াৰ পাৰ্টি বুলি আৰু এতিয়া দৰা কইনা আহি গ'ল আমি বাট ৰখীয়া হৈছোঁ তেওঁলোকক যাব নাই দিয়া আচলতে ধেমালি কৰিছোঁ আৰু আজিৰ দিনত আজি ফূৰ্তি লাগিছে যিহেতুকে আৰু এতিয়া দৰা
কইনা আহি গ'ল আৰু ভিতৰত সোমাব। এতিয়া তাৰ আগত ভৰি ধোৱা পৰ্বটো থাকেই, সকলোৱে জানে, আৰু অসমীয়া সমাজত এয়াতো মেইন। সেইটো কৰি পেলাই ভিতৰত সোমাব। আৰু এতিয়া কইনাজনীক লৈ পেলাই গেটৰ ভিতৰত সোমালে, কিন্তু ঘৰৰ যিটো মেইন দৰ্জা সেইখন পাৰ হ'ব নাই দিয়া। তাতে ঘৰৰ যিটো বাহিৰত ষ্টেপকেইটাৰ বাহিৰত ৰৈ আছে আৰু তাতে ধোৱাব। চাই থাকক, এনজয় কৰক আপোনালোকে ভিডিঅ'টো, বেছি কথা নকওঁ। এতিয়া হৈছে সেন্দুৰ দিয়া পৰ্ব। আমাৰ অসমীয়া বিবাহ ৰীতিৰ, হিন্দু ধৰ্মৰ বিবাহ ৰীতিৰ যিটো মেইন নিয়ম, সেইটো আজিৰ পৰা তেওঁলোক দুয়ো এক হ'ল, 7 জনমৰ কাৰণে আচলতে, আৰু এই জনমত গোটেই জীৱনৰ কাৰণে তেওঁলোক দুয়োলৈ মোৰ ফালৰ পৰা অশেষ শুভকামনা জনালোঁ। তেওঁলোকৰ বৈবাহিক জীৱন যাতে সুখৰ হয়, আজি এই ভিডিঅ'ৰ জৰিয়তে তেওঁলোকক পুনৰবাৰ মই শুভেচ্ছা জনাইছোঁ। আৰু তেওঁলোকৰ আহিবলগীয়া দিনবোৰ যাতে বহুত সুখৰ হয়, আৰু তেওঁলোকৰ জীৱনটো যাতে হাঁহিৰে ভৰি পৰে তাৰে কামনা কৰিলোঁ। আৰু আপোনালোকে আশীৰ্বাদ কৰিব তেওঁলোকৰ বৈবাহিক জীৱনক লৈ। আৰু এতিয়া চাই থাকক ভিডিঅ'টো।
আৰু এতিয়া হৈছে মাক দেউতাকক সেৱা কৰাৰ পৰ্ব। তামোল পাণ এটা লৈ তেওঁলোকে সেৱা কৰিব। মাক দেউতাকৰ আচলতে বেয়া লাগিছে, সকলোৰে বেয়া লাগেই, সেয়াটো স্বাভাৱিক হয়। ছোৱালীজনী যিদৰে উলিয়াই দিলে তেওঁলোকৰ মাক দেউতাকৰ দুখ লাগে, ঠিক তেনেকৈ ল'ৰাটোৱে বোৱাৰী আনিছে, সুখ লাগিছে, কিন্তু তাৰ মাজতে অকণমানটো দুখ থাকিবই, যিহেতুকে ল'ৰাবোৰ সৰুৰ পৰা ডাঙৰ কৰা, এয়া কেৱল মাক দেউতাকেহে বুজিব পাৰে। আৰু সেয়া দেউতাকে অলপ আৱেগিক হৈ পৰিছে। আৰু চাওক আৰু ভিডিঅ'টো। আৰু এতিয়া ভাত খোৱা পৰ্ব। ভাত খাই লৈছে সকলোৱে আৰু আমি খাম, তেওঁলোকক দি লৈছে।